আমি কামাৰ ছাৰক দেখিছোঁ যথেষ্ট, কাৰণ তেওঁলোকে আজি চাৰ্জ লৈছে, কিন্তু যথেষ্ট সপ্ৰতিভাৱে আৰু শক্তিশালীভাৱে তেওঁলোকে টিমটো ভাল লাগিছে। সেইখিনি শ্ৰদ্ধা সহকাৰে আমি বিশ্বাস কৰিব পাৰিছোঁ যে তেওঁলোকে সবলভাৱে যুঁজখন দিব পাৰিব। সেইখিনি কনফিডেন্স আমাৰ মাজত আহিলে আমি সেইটোৱে লৈ পেলাই আমি আশা কৰি আগবাঢ়ি যাব পাৰোঁতো। গতিকে ভগৱানে সেইখিনি আমাক মানে শক্তি দিয়ক। আৰু সেইটোৱে ইমান ডাঙৰ ভলিউম নাচ এখন চাৰ্জশ্বীট, গতিকে তেওঁলোকে সেই গোটেইখিনি আজি চাৰ্জ লৈছে, গোটেইখিনি পঢ়ি তেওঁলোকে সেইখিনি সবলভাৱে নিজেও প্ৰস্তুত হ'ব লাগিব। সেইকাৰণে মই ভাবোঁ অহা ডেটটোত আৰু সবলভাৱে আমাৰ গোটেইখিনি বস্তু উপস্থাপন হ'ব। মই কেতিয়াও দেখা নাই, আজিও ভিচিট দেখিছোঁ। যোৱাবাৰো মই একেটা কথাই কৈছিলোঁ, আৰু এইবাৰতো দেখিছোঁ শ্যামকানু মহন্তইও যিহেতু বেইল পিটিশ্যন দিছে, গতিকে সকলোবোৰ দেখোন ঠিকেই আছে। তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা আৰু কোনো ধৰণৰ পৰিতপ্ত মোৰ মুখখনত একো দেখাই নাই, আৰু তেওঁলোকৰ কোনো স্বাস্থ্যজনিত বেলেগ একো পাৰ্থক্য দেখা নাই। আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক। মানে অসুৰবধ, যিটো মই যোৱাবাৰ কৈছিলোঁ, অসুৰবধ হওক, এই অসুৰবধেই হ'ব লাগিব, আৰু তাৰ বাহিৰে গত্যন্তৰ নাই। অপশক্তি নিৰ্মূল কৰিবই লাগিব, আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে।